Hello friends, আমি আমাৰ আসাম ফুড চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইউটিউবত নতুনকৈ ভিডিঅ' আপলোড দিবলৈ লৈছো আৰু আমি আজি ভিডিঅ' বনাব খুজিছো চিপ চেলেঞ্জৰ ভিডিঅ'। মোৰ লগত আছে মিজা আৰু মই খুশি। যেহেতু আমি চিপ চেলেঞ্জ কৰিব লৈছো ইউটিউবত ফাৰ্ষ্ট, আমি যেহেতু ইউটিউবৰ বিষয়ে বিশেষকৈ নলেজ নাই, মানে আমি আজি নুডলছ চেলেঞ্জ কৰিব লৈছো। আমি চিপখিনি খাই যাম। আৰু এই চেলেঞ্জটোত থাকিব আমাৰ জনা হাৰিব জলকীয়া থাকিব। কেঁচাটো খাব নে পকাটো? দুটা খাব লাগিব। এই দুটা জলকীয়া চাই লওঁ আৰু কি হয়। মই জিকিমেই। এয়া পানী বাৰু এতিয়া আমি 1 2 3 এতিয়া জ্বালা দুটা খাব লাগিব। এতিয়া আপুনি জ্বালা খাবই লাগিব দুটা। আজি নাখাওঁ নেকি? নাই খাব লাগিব, সেইবোৰ নাই। আজি খাব লাগিব দুটা। ৰঙা কেঁচাটো খাওঁ। নাই কেঁচাটো খাব নহ'ব, পকাটো খাব লাগিব। কেঁচাটো ট্ৰাই কৰি খাম। পানী খাব পাৰিব। আগে জ্বালা খাই ল'ব লাগে, তাৰপিছতহে পানী খাই দিয়ক। বন্ধু বান্ধৱীখন কথা এটা কওঁ, ভিডিঅ'টো চাই হ'ব যিহেতু আমাৰ ভিডিঅ'টিত যদি কিবা ভুল ভ্ৰান্তি পাইছে আপোনালোকে কমেণ্ট কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আপোনালোকৰ এটা লাইকে আমাক উৎসাহ যোগাব আৰু আমি আগলৈ এনেকুৱা নতুন ভিডিঅ' বনাই যাই থাকি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক।